আজি ডিমাকুছিৰ আঞ্চলিক কমিটি অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ কাৰ্যালয়ৰ সন্মুখত আমি অহা 9 তাৰিখৰ পৰা হ'ব লগা আন্তঃ ছিক্স কাউন্সিলৰ যি ফুটবল টুৰ্ণামেণ্ট সেই টুৰ্ণামেণ্ট কমিটিয়ে গোটেই খেলটো পৰিচালনা কৰিবৰ কাৰণে এখন কাৰ্যালয়ৰ কথা অনুভৱ কৰি ইয়াত কাৰ্যালয় লোৱা হৈছে আৰু এই কাৰ্যালয় আজি উন্মোচন কৰা হ'ল। বিশেষকৈ আমাৰ 10টা টিম আহিব, যিহেতু আমাৰ হ'ল নৰ্থ ইষ্টত 10টা ছিক্স কাউন্সিলৰ, প্ৰতিটো ছিক্স কাউন্সিলৰ পৰা আমি একোটাকৈ টিম আহ্বান জনাইছোঁ। তাৰে অৱশ্যে ইতিমধ্যে 2টা টিম আহিব নে নাহিব অলপ স্পষ্ট হোৱা নাই, বাকী 8টা টিম কিন্তু আহিব। আমি 9 তাৰিখে আৰম্ভ কৰিম আৰু এই খেল ডিমাকুছি ফিল্ডতে হ'ব। তাৰপিছত ইয়াৰ বাদেও আমাৰ আৰু 6টা খেল ডিমাকুছি খেলপথাৰত হ'ব। সেইটো হ'ল 5টা লীগ খেল আৰু এটা ছেমিফাইনেল খেল। বিশেষকৈ এইটো আমাৰ আন্তঃ ছিক্স কাউন্সিলসমূহৰ প্ৰথম টুৰ্ণামেণ্ট হ'ব। পৰৱৰ্তী সময়ত আমি এই টুৰ্ণামেণ্ট কণ্টিনিউ কৰি গৈ থাকিম আৰু এই খেল অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্যটো হ'ল খেলৰ জৰিয়তে আমাৰ ছিক্স কাউন্সিলসমূহৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ এটা সম্পৰ্ক গঢ়ি তোলা, লগতে বিভিন্ন ছিক্স কাউন্সিলসমূহত তেওঁলোকৰ আৰ্থ-সামাজিক ক্ষেত্ৰ কেনেকুৱা সেইটোৰ বিষয়ে জ্ঞান লাভ কৰা, পৰস্পৰৰ মাজত এটা যোগাযোগ ৰাখি আমি পৰস্পৰক আমাৰ কাউন্সিলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত কিবা দিহা পৰামৰ্শ বা কিবা সহায় আমি আগবঢ়াব পাৰোঁ নেকি, সেই কথাখিনি লক্ষ্য ৰাখি কাম কৰা। অসমত নৰ্থ ইষ্টত মুঠতে 10টা ছিক্স কাউন্সিল আছে আৰু এই 10টা ছিক্স কাউন্সিলৰ বাহিৰে বেলেগত ছিক্স কাউন্সিল নাই। ইয়াৰে অসমত আমাৰ 3টা আছে, বিটিআৰ, কাৰ্বি আংলং আৰু ডিমা হাছাও। তাৰপিছত মেঘালয়ত আছে গাৰো ছিক্স কাউন্সিল, খাচী ছিক্স কাউন্সিল আৰু জয়ন্তীয়া ছিক্স কাউন্সিল। তাৰপিছত মিজোৰামত আছে লাই ছিক্স কাউন্সিল, তাৰপিছত মাৰ ছিক্স কাউন্সিল আৰু চাকমা ছিক্স কাউন্সিল। আনটো হ'ল ত্ৰিপুৰা ট্ৰাইবেল ডেভেলপমেণ্ট কাউন্সিল। মুঠতে এই 10টা ছিক্স কাউন্সিল আমাৰ আছে। এই 10টাৰ বাহিৰে বেলেগত ক'তো ছিক্স কাউন্সিল নাই। তাৰে গোটেইকেইটা কাউন্সিলৰ পৰা আমাৰ টিম একে অহাৰ কথা আছিল, কিন্তু ইতিমধ্যে আমি জনামতে মাৰা ছিক্স কাউন্সিল আৰু জয়ন্তীয়া হিলছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ তৰফৰ পৰা আমাৰ যোগাযোগ এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু তথাপি আমি আশা কৰিছোঁ তেওঁলোক আহিব আৰু এই 10টা ছিক্স কাউন্সিলবিলাকৰ মাজত এটা খেল হ'ব আৰু এই খেল আমি যিমান পাৰোঁ উন্নত ধৰণৰ খেল প্ৰদৰ্শন কৰিব পৰা ব্যৱস্থাখিনিৰে আমি খেল পৰিচালনা কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। খেলৰ জৰিয়তে আমাৰ বিভিন্ন ছিক্স কাউন্সিলৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণ সৃষ্টি কৰা, লগতে উন্নয়ন ক'ত কি হৈছে সেইটো অধ্যয়ন কৰাৰ লগতে কোনোবা অঞ্চল যদি খুব পিছ পৰি আছে, চৰকাৰৰ পৰা কিবা সহায় পোৱা নাই, আমি সহায় কৰিব বা চৰকাৰক সহায় দিব লাগে বুলি কোৱাত কিবা সহযোগ কৰিব পৰা নাই, কথাটো লক্ষ্য ৰাখা। তাৰোপৰি আমাৰ এই ছিক্স কাউন্সিলসমূহৰ লগত বিশেষকৈ ভাষিক সাংস্কৃতিক আদান প্ৰদান কৰাৰ জৰিয়তে আমাৰ মাজত এটা সম্পৰ্ক গঢ়ি তোলা, এই গোটেই উদ্দেশ্যলৈ আমি খেল পৰিচালনা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি ৰাজনৈতিকভাৱে কিবা এটা বাতাবৰণ সৃষ্টি কৰি আমাৰ 28 ছিক্স কাউন্সিলৰ কল্যাণৰ কাৰণে কিবা কৰিব পাৰোঁ নেকি, কথাখিনি দৃষ্টি ৰাখি খেল অনুষ্ঠিত কৰা হৈছে। টিকেট ব্যৱস্থা নাথাকিব, আমি যিমান পাৰোঁ মুক্তভাৱে খেল দৰ্শকসকলে যাতে চাব পাৰে সেই ব্যৱস্থাখিনি কৰিছোঁ, কিন্তু তথাপিও ছিট এৰেঞ্জমেণ্টৰ ক্ষেত্ৰত হয়তো কিছুমান ষ্টেটাছ লৈ কিছুমান বেলেগ ধৰণৰ ব্যৱস্থা থাকিব পাৰে, সেইখিনি আমি ব্যৱস্থা কৰিম। আমি আশা কৰোঁ ৰাইজে খেল উপভোগ কৰিব, লগতে আমাৰ লোকেল যিসকল খেলুৱৈ তেওঁলোকে এইবোৰ খেল চাই খেলৰ প্ৰতি আগ্ৰহ হ'ব, অনুপ্ৰাণিত হ'ব আৰু খেলৰ কৌশল শিকিবলৈ তেওঁলোকে সুযোগ পাব। সেইখিনি লক্ষ্য ৰখা হৈছে যাতে আমাৰ লোকেল যুৱকসকলে ভাল খেলুৱৈবিলাকৰ খেল দেখি পেলাই অনুপ্ৰেৰণা পায়, লগতে খেলৰ কৌশলবিলাক শিকি নিজকে ভাল প্লেয়াৰ হিচাপে কৰি তুলিবলৈ যাতে যত্ন কৰে, সেই সুবিধাখিনি দিবৰ কাৰণে আমি কৰিছোঁ।